টিংকু আচাৰ্য পাঠক। নমস্কাৰ। তেওঁ আমাক পিঁয়াজ কটাৰ বিষয়ে কিছুমান প্ৰয়োজনীয়তা ক'ব আপোনালোকৰ আগত। আপোনালোকে যে মন দি অনুৰোধ কৰিছোঁ সেইবোৰ শুনে। আপোনাক ক'বলৈ পোনপ্ৰথমে মই আমাৰ আজি সভাৰ সকলো সদস্যলৈ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। এতিয়া মই ক'বলৈ গৈ আছোঁ পিঁয়াজ। এইটো আপোনালোকে দেখা পাইছে পিঁয়াজ। পিঁয়াজটো কটাৰ সময়ত সকলো সময়তে সাৱধানতা হ'ব লাগে। পিঁয়াজ কাটোতে ইয়াৰ যিটো জ্বালা এইটো চকুত লাগিব পাৰে, যাৰ বাবে চকু বহুত প্ৰব্লেমত দেখা দিয়ে। সেইকাৰণে এই হেলমেটটো পিঁয়াজ কাটোতে নিতান্তই প্ৰয়োজন। হেলমেটটো পিন্ধি লোৱা। আৰু ইয়াত দেখা পাইছে জলকীয়াৰ যিটো জ্বলা সেইটো চকুত গ'লে মানে চকুত গাখীৰ দিব লাগে হ'ব লাগে। মই কৈছোঁ, মই এনেও আগে পিছে নিউজ লাইভত বা প্ৰাগ নিউজত এনেকৈ আহি থাকোঁ, এইবিলাক টিপ দি থাকোঁ। দৰ্শকেও মানে বহুত মোৰ কথাবিলাক সাঙুৰি লৈছে। আজি ভাল ফল পাইছে, মোলৈ ফোনো আহি থাকে মাজে সময়ে। বেছিভাগ স্কুললৈ আহে যেন লাগিছে। কেইদিনমান আগতে মানে আমাৰ গুৰুজীলৈ মানে বাৰাক ওবামাই ফোন কৰিছিল ইয়াৰ পিঁয়াজৰ মানে যিটো পিঁয়াজ কাটাৰ যিটো মানে পদ্ধতি, সেই পদ্ধতি শিকিবলৈ। ঠিকে আছে, আমি তেনেহ'লে আমাৰ নিউজটোৰ পৰা আপোনাক এটা কথা অনুৰোধ জনোৱা হ'ল। আমাৰ নিউজটো আপোনাক পপুলাৰ কৰিবলৈ কৰা হৈছে যে আমাৰ নিউজটো চাই মানুহখিনিয়ে উপকৃত হয়। উপকৃত হ'ব, নিশ্চয় হ'ব। এতিয়া পিঁয়াজ কাটিব পৰাকৈ এই ঢাকনিখন নমাই ল'ব লাগিব। পিঁয়াজ আছে, আমাৰ জলকীয়া আছে, দেখাই পাইছে আপোনালোকে। তুমি চাপি যোৱা। প্ৰথমতে ক'ব লাগিব চকু পানী ওলাব পাৰে, চকু পানী ওলাব পাৰে, চকুত জ্বলা পৰা হ'ব পাৰে। এইটো ভৱিষ্যতলৈ মানে তোমাৰ যেতিয়া বয়স হৈ যাব তেতিয়া চকুত বহুত প্ৰব্লেম দেখিব, চশমা ল'ব লগা হ'ব পাৰে। পিঁয়াজ কাটিলে বোলে কন্দা ৰোগ এটা হয়। হয়, এইটো হয়। এতিয়া দৰ্শকৰ ফালৰ পৰা কিবা প্ৰশ্ন কৰিবলগীয়া থাকিলে কৰিব পাৰে। মোৰ ফোন আহিছে আপোনালৈ। সময় তেনেকুৱা নাই। আচাৰ্য পাঠক আপোনালৈ ফোন আহিছে। কিৰিং 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 কিৰিং। ফোনটো কাটা গ'ল নেটৱৰ্ক বিজিৰ কাৰণে। এতিয়া আমাৰ নিউজৰ পৰা আপোনাৰ অলপ বাণিজ্যিক বিৰতিৰ বাবে বাণিজ্যিক বিৰতি লোৱা হ'ল। ধন্যবাদ।